সকলে আহিছেনে? আজি বহুত দিনৰ মূৰত স্কুল খুলিলে ঘৰত তোমালোকে পঢ়িছা নাই? পঢ়িছো স্যাৰ। পানী আহিলে সদায় পঢ়ো। তোমালোকক সেইটো কথা কোৱা নাই। তোমালোকে ঘৰত পঢ়িছা নে নাই সেইটো কথাহে কৈছো। যেনেকে পঢ়িছো স্যাৰ। হ'ব দিয়া, যি পঢ়িছা মই এটা প্ৰশ্ন সুধো, তুমি উত্তৰটো দিবা। কোৱা এ ফৰ কি হয়? কি এ ফৰ আপি? ইহঁতে মোৰ আজি মূৰটো খালে। বহা। তাৰপিছত এবাৰ সুধো কোৱা 2 + 2 কিমান হয়? কি 22 কেনেকৈ হয়? এই লকডাউন হয় তোমালোকে চব পাহৰিলা। 2 + 2 4 হয়। কি হয়? মনত ৰাখিবা। বহা। এতিয়া কিতাপৰ ওলোৱা। এতিয়া কোৱাচোন ধৰো, ধৰি লোৱা তোমাৰ লগত 4টা কল আছে। স্যার মনত এটা কল নাই। তোমাক ধৰি ল'ব দিছো। স্যার ধৰি। মোৰ মূৰত ধৰা আহি। কি কৰিছা এইটো? যোৱা নিজৰ জাগাত বহি থাকা। মই কৈছো তোমাক ভাবি ল'ব। তোমাৰ লগত 4টা কল আছে। তুমি বৰণক 3টা দিলা। বাকী তোমাৰ লগত কেইটা? স্যার 4টা। কেনেকৈ? স্যার মোৰ কৰ্ণ মই কিয় দিম? তোমালোকে মোৰ মূৰটো খালা আজি। স্যার আমি রাখলাম না আপনার মতো কেন কথা চুপ বহ। কি হ'ল সুবিধা? ভাড়াটো উঠিলে। এতিয়া নহয়, পিছত খাম। তুমি এতিয়াহে আনিব পাইছা। যা মোক কি চাই আছা? নাচন অনুৰাগ, তোমাৰ এজন ভাল লগা ব্যক্তিৰ নাম কোৱা। স্যার মোৰ লাজ লাগে ইয়াত লাজ কৰিব লগা কি কথা আছে? স্যার মিনতি তাই আমার বহুত ভাল লাগে কোন মিনতি? এইটো আৰু কৰ্পোৰেটক কি? স্যার অৰুণৰ ছোৱালী আমাৰ ঘৰৰ পিছফালৰ থাক, তুমি এতিয়াৰ পৰা এনেকুৱা হৈছা। তোমাৰ লগত কি হ'ব মা? বহা। স্যার তোমাৰ লগত কি হ'ল? মোক হাগা লাগিছে। যা সোনকালে যা। হ'ব দিয়া, আজি তোমালোকেও যোৱা। কালি সকলোৱে আহিবা। স্যার চকীদাৰ চালাটো দিয়া। আৰু বনাই দিয়া মোক। আমাৰ ভিডিওটো ভাল পালে লাইক কৰিব, কমেন্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।